নমস্কাৰ বন্ধুসকল, কি খবৰ? বহুত দিনৰ মূৰত এটা ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। দিম মানে কি হ'ল, আজি লকডাউন কেওফালে চাৰিওফালে লকডাউন গোটেই ভাৰতবৰ্ষতে। গতিকে লকডাউনৰ মাজতে লগৰ এটাৰ ঘৰত যাওঁ, সি পটককৈ আজি মাতিছে, কিবা বনাইছে বোলে লকডাউনৰ, মানে কেইদিন ঘৰতে আছে বনাইছে কিবা কিবি। ময়ো যাওঁ, আপোনালোককো দেখাওঁ, চাই থাকিব মোৰ লগত। বেছি দীঘলীয়া ভিডিঅ' নহয়, ব'লক ব'লক। আৰু যদি ভিডিঅ'টো ভাল লাগে ক'ব, লাইক কৰিব, ভিডিঅ'টো কমেণ্টত কৰি ক'ব দেই, ভাল লাগিলে নে বেয়া লাগিলে। ঠিক আছে, ব'লক ব'লক ব'লক। আৰু অকণমান এই তাৰ ঘৰ পালোৱে, তাৰ ঘৰত বস্তুখিনি আপোনালোকক দেখাম। আৰু মোৰটোতো মই ক'লোৱে, গতিকে ব'লকচোন তাৰ ঘৰ পাওঁ। এইটো তাৰ ঘৰ আৰু পালোৱে, আহি গৈছোঁ ৰ'ব। এই হেৰি এটা হেৰি কৰিম বুলি কৈছিলোঁ না, কিবা কিবি যে বনাইছিলে তাৰে ভিডিঅ' এটা কৰিম কৈছিলোঁ না, তেনেকৈ হেৰি কৰোঁ। দাদা আন্ধাৰ মুঠা হৈ আছে, এটা ভিডিঅ' কৰি আছে ইউটিউবাৰ সৰু সুৰা। এতিয়া এবাৰ বৰ খাচ নহ'ব নেকি? এটা হেৰি কৰোঁ, বাহিৰত যাওঁ, বাহিৰত যাওঁ বোলো। আপোনালোকক বাহিৰত গৈ মই দেখাই আছোঁ বস্তু, বহুত লেট নকৰোঁ। চাই থাকক, এই এখন বহি লওঁ ৰ'ব, এই ইয়াতে বহি লওঁ, এইটোত বহি ল'ম চিলখলাটোত। তোক হেৰি উপন্যাস পৰা ডিষ্টাৰ্ব কৰিলোঁ। এতিয়া বঢ়িয়াকৈ বস্তুটো হেৰি কৰোঁ। এইটো ৰাউণ্ডটো কি ৰোলটো? পেইণ্টিং দুখনমান বনাইছোঁ। দিগদাৰে এতিয়া হেৰি আছে না, মোবাইলটো মই থৈ লওঁ ৰ'বা। এইটো দতাল হাতী নেকি? দতাল হাতী। আৰু এইটো তলত হেৰিটো পোৱালি। এইটো কেতিয়া আছিলে? সেইটো হ'ল কেইদিনমানে বন্ধ কেইটা দিনত। কিমান দিন লাগিছিল এইটো একাউণ্ট? লাগিল নহ'লে কেইদিনমান, কাগজটো ভাল নহয় যে বেছি টাইম নাজানে এইটো বন্ধ এনেই আৰু থকাতকৈ কি কৰিব, এইবিলাকে কৰি আছে। আপোনালোকে এবাৰ ক'ত কি কৰি আছে জনাবচোন কমেণ্ট ছেকশ্যনত, আৰু দেখাই আছোঁ। হয় মহাদেৱ এইটো চাওক, এইটো ভালকৈ দেখাই আছোঁ, ভালকৈ দেখাই আছোঁ, ভালকৈ দেখাই আছোঁ। এইটো ওপৰটো থৈছোঁ, ওপৰত দুটা থওঁ মই ধৰি। এইটো চাওক, এইকেইটা বন্ধত কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। এনেই এইটো আৰু এডভাৰটাইজিং নহয়, আপোনালোকে নাভাবিব কিবা পাব্লিচিটি কিবা কিবি সেই বুলি। এনেই আৰু হেৰি থকাতকৈ হেৰি আৰু কি কৰি আছে দিনকেইটাত, এনেই থকাতকৈ মানে ঘৰত মোবাইল টিপি কিবা কৰি দিনটো গুচি যায়। আড্ডাও দিব নোৱাৰে, এতিয়া ধাৰা পিটন দিব আহি বুজিছে। গতিকে তেনেকুৱা আৰু নেক্সট কি এইটো অশ্ব ঘোঁৰা বঢ়িয়া। পাৰ্থপ্ৰতিম, ইয়াৰ নামটো পাৰ্থপ্ৰতিম শৰ্মা, আপোনালোকক কোৱাই নাই, পাৰ্থপ্ৰতিম শৰ্মা ইয়াৰ নাম। তাৰপিছত আৰু এইটো তলত কিবা এটা আছে, আধা হৈ আছে এইটো, আৰু লাগব আছে এইটো এটা ধুনীয়া। অঁ আচ্ছা, বহি থকা হ'ব নেকি এইটো আগফালৰ পৰা এইটো? আৰু নেক্সট আৰু এটা কিবা এটা হেৰিটো যে কিবা বনাইছিলে, ডায়েৰী এখন বনাইছিল না? ডায়েৰীটো স্পেচিয়েল। এইটো হ'ল এইটো ডায়েৰীটো, ইয়াৰে এইটো কিবা ওখ মানে উঠি আছে। এইটো কি দিছে এইটো বস্তুটো? কিয়া আটা ৰুটি কি? অঁ ৰুটিখন বেলি আনি ইয়াতে কাটি, আচ্ছা উঠাই দিছে, ইয়াতে কালাৰ কৰি দিছে। আচ্ছা, সেইকাৰণে মানে উঠি আহে বস্তুটো। এই চাওকচোন আপোনালোকে, এইটো বঢ়িয়া। আৰু এইটো খুলছো। এই বন্ধ কিন্তু কম দিনত ভাল বেছি বস্তু বনাইছে। অভিশপ্ত আত্মাৰ অন্তিম অনুভৱ। এইটো কি ডায়েৰীটোৰ নাম নেকি? ডায়েৰীটো মানে আমিতো অভিশপ্ত আত্মাই আমাৰ অন্তিম অনুভৱখিনি ডায়েৰীত লিখি আছোঁ। কেমেৰাটো উল্টাই কি বুলি ক'লে? আমিতো আত্মাবিলাক অভিশপ্ত হয়, সেইকাৰণে মানুহ হৈ আছোঁ। বাকী জীৱ জন্তুবিলাকতো ভগৱানৰ একদম
প্ৰকৃতি ইয়াতে হেৰি কৰিছে আমিতো এইবিলাক প্ৰকৃতি ধ্বংসতে লাগি আছোঁ অভিজ্ঞতা আমাৰ যিখিনি অন্তিম অনুভৱখিনি আমিতো ধ্বংস ফালে যাই আছোঁ বা মৃত্যুৰ ফালে যাই আছোঁ আচ্ছা আমিতো মানে অনুভৱ আমি যে কৈ আছোঁ মানে গ্ল'বেল ৱাৰ্মিং বুলি যিটো কথা সদায় আমি হেৰি হৈ আছোঁ সেইটো অনুভৱটো ইয়াত ইয়াত ব্যক্ত কৰিবি তই লিখিবি লিখা আৰম্ভ কৰা নাই তাৰমানে দুই এটা কিবা কিবি লিখিছোঁ এবাৰ ডায়েৰী নুখুলবা নাই খুলা এনেকৈ লোকৰ ডায়েৰী ফেচবুক এখন চাব নালাগে বোলে ঠিকে আছে বঢ়িয়া ধুনীয়া আৰু 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 কিবা wait ঐ বা জুবিন দা নেকি জুবিন নহয় কোন এইটো বিশেষ কোনোবা মানে লক্ষ্য কৰি নে কিবা এনেই আৰু অলপ দুখত গীটাৰ বজাই থকা মানে সেই দিল বালে দুলহানিয়া শ্বাহৰুখ খানটো জানে বঢ়িয়া দেখিছা তলে এই পেইণ্টিং চলি আছে মই গমেই পোৱা নাছিল আজি গম পাইছিলোঁ বঢ়িয়া ঠিকে আছে ঠিকে আছে গতিকে আজি ভিডিঅ'টো এইকাৰণে বনালোঁ আচলতে কথাটো কি একো নাই এইকেইটা এই বন্ধ ইমান ধুনীয়াকৈ বন্ধ দিছে হেৰি ধুনীয়া নহয় আচলতে কৰোণা ভাইৰাছে আচলতে গোটেই সমগ্ৰ বিশ্বতে বৰ্তমান সন্ত্ৰাস চলাই আছে গতিকে এই সময়ত বন্ধটো দিয়াটো নিশ্চয় স্বাভাৱিক লকডাউন গোটেই লকডাউনৰ হেৰিত আমি ঘৰত এনেই মিছা মোবাইল টিপি আড্ডা দি কিবা কিবি কৰি বস্তু টাইমটো খেলাই আছোঁ গতিকে তাৰে সময়ত মইতো বিশেষভাৱে মই উপন্যাস দুই এখনমান ইয়াৰ পৰা নিছোঁ মই উপন্যাস আৰু গতিকে তেনেকুৱা আৰু আপোনালোকে ক'ত কি এনেকুৱা বন্ধকেইটা কেনেকুৱাকৈ খেদাইছে ঘৰত শুই বহি কিবা কৰি নিজৰ আচলতে নিজৰ কিবা যদি ক্ৰিয়েটিভিটি মানে কিবা নিজৰ যিকোনো হেৰি আৰু য'ত নেকি টাইম দিব আমি আগতে নোৱাৰোঁ মানে বিভিন্ন কামৰ কাৰণে এতিয়া ময়ো গুৱাহাটীত থাকোঁ ইও দৌৰি কৰি আছোঁ গতিকে টাইম নাপাওঁ গতিকে এতিয়া টাইমটো দিব পাৰিছোঁ ঘৰত বঢ়িয়াকৈ এতিয়া ইংলিছ চলি আহিছে মই মাজে দুই এটা গানৰে কিবা কৰি আছোঁ ঘৰতে দুই এটা হাৰমনিয়াম লওঁ আৰু দুই এটা গান তেনে হেৰি প্ৰেক্টিছ কৰোঁ একো নাই বাৰু সেইটো হেৰি নাই উপন্যাস দুই এখন পঢ়োঁ আৰু মোবাইলটোতো মইতো চাবই লাগে আৰু আপোনালোকে কি কৰি আছে তেনেকুৱাকৈ সেইটো আপোনালোকে হেৰি কৰিব কমেণ্ট ছেকশ্যনত জনাব আৰু এতিয়া আমাৰ হেৰিটো দেখাই দিছোঁ আৰু গাঁৱৰ মই মন্দিৰটোত হেৰিত আছোঁ